खुलुमबाय स्टुडियो आं रबर बसुमतारी आरो बे समाव बाक्सानिफ्राय मोनसे गिदिर रादाब बाक्सा जिल्लानिफ्राय लाना फैदों बे समनि मोनसे गोदान आपडेट बाक्सा जिल्ला मिरु मावख'आव मोब्लिब सिबिथाय बन्द जानायनि जाउनाव गोबां जेंनायाव गोग्लैदों माखासे मावख'गिरिफोरा थांनाय सप्तायाव पाब्लिक वर्क्स डिपार्टमेन्टनि सांग्रांथि गैयैनि थाखाय बाक्सा जिल्ला मिरुनि खामानिफोरा थाथ'नो गोनां जादों मख'नो गोनांदि जिल्ला मिरुआवनो सोलोंथाय आरो सावस्रिजों लोगोसे 10 निफ्राय 15 गोनांथार बिफानफोर दं नाथाय मोब्लिब फोनांजाब गैयैनि थाखाय बिफानफोरनि खामानिया दासान्दि थाबथानानै दं मोब्लिबनि बिलखौ होयैनि थाखाय मोब्लिब बिफाना 2 बोसोर सिगां साप्लाइखौ बन्द खालामदोंमोन जिल्ला मिरुआ मोब्लिबनि मासुल होयैयाव 30 लाख रांसो होनो गोनां जायो होनना बे समाव मिथिनो मोननाय जादों जिल्लानि मिरुआ सलारजों फोनांजाबनाय मोनब्लाबो थांनाय सप्तासेनिफ्रायनो मावख'फोरा खामानि मावनो हायाखै जायनि थाखाय दासान्दि मावख'फोरा खामानि गैयै जानानै दं मोब्लिब फोनांजाब गैयैनि थाखाय मावख'फोराव थानाय डेस्कटपफोरा बन्द जाना दं जाउनाव गोनां खामानिफोरखौ लेपटपजोंसो मावनो गोनां जायो सानफ्रोमबो सुबुंफोरा गोनांथार खामानिनि थाखाय मावख'आव थांगासिनो आरो गिदिंना फैफिननो गोनां जायो आरो बे समाव माखासे बिफानफोरा जेनेरेटरफोरखौ गाव हारसिंनो सालायनो गोनां जानायखौ बे समाव नुनो मोन्दों लोगोसे मावख'गिरिफोरा गोबां बिदुंनि थाखाय बिफांनि सिङाव जिरायनो गोनां जायो बे समाव बाक्सानिफ्राय मोनसे गिदिर रादाब बाक्सा जिल्ला मिरु मावख' मोब्लिब सिबिथाया बन्द जानायनि जाउनाव गोबां जेंनायाव गोग्लैदों माखासे मावख'गिरिफ्रा थांनाय सप्तायाव पाब्लिक वर्क्स डिपार्टमेन्टनि सांग्रांथि गैयैनि थाखाय बाक्सा जिल्ला मिरुनि खामानिफोरा थाद'नो गोनां जादों जाउनाव मोब्लिब फोनांजाब गैयैनि थाखाय बिफानफोरनि खामानिया थाबथानानै दं तो डेड हुआ 4 दिन मान हल किजानी पूरा डेड होइसे कारेन्ट तो 2 বছৰ মানে হল থাকে কারেন্ট কানেকশন তো নাই কিবা আমাৰ ডিপাৰ্টমেন্টৰ পৰা কথা পাতিছিলে এক্সট্ৰাকে লম বলে কিন্তু তেওঁলোকে এইটো কানেকশন নিদিয়ে কাৰণ মানে 2022 ৰ পৰা বলে পেন্ডিং হৈ আছে বিল এতিয়ালৈকে দিয়া নাই এইটো মানে বিল পেমেন্ট কৰিলেহে কানেকশনটো মানে দিবা পাৰিব বলে কৈছে কোনোবা যদি ৰিস্ক লৈ কিনে এইটো মানে অলপ আধা পেমেন্ট কৰিলিও এইটো মানে কৰি দিব বলে কৈছে কিন্তু এক্সট্ৰাকেও মানে তেওঁলোকে এইটো বিল্ডিংত মানে কানেকশন কাকো নিদিয়ে বলে এইটো মানে এতিয়া গৰমত কি কম এতিয়া কারেন্ট নাই সোলারে দিয়ে অলপ মানে এইটো সোলারটো তো আগতে ইমার্জেন্সির কারণে লগোৱা হৈছিল এইটো কম পাওয়াৰৰ না এইটো লোড লবও নোৱাৰে এখন ফেন লগাই দিছিলে কানেকশন কিন্তু এইটোৱেদি মানে আহা যোৱা কিবাকে মানে 11টা 12টাৰ লগি অলপমান চলিছিলে কিন্তু এইটোতো সাফিসিয়েন্ট নহয় এইটো তো হিদিনা মানে 4 দিনৰে হল এইটো পুৰা টোটালি বন্ধ হৈ গৈছে এতিয়া গৰমত বইবা নোৱাৰি বহাটো দূৰৰ কথা কামে হোৱা নাই এতিয়া কারেন্ট নহলে কেনেকা কাম চলিব কম্পিউটার চলবা নোৱাৰে এতিয়া মানে জেনাৰেটৰটো ইমান সম্ভৱ নহয় আছে যদিও তেলৰ দামো বাঢ়ছে এফালে কোনি এইটো খৰচ কৰি কিনে সেইটো ঠিক কৰি থাকিব তো মানে বহুত যথেষ্ট কষ্ট হৈছে মানুহবিলাক এতিয়া মানে টাইমলি কৰি দিব পৰা নাই কামবিলাক আহিছে যদিও এনেকৈ অফিচিয়েল কামবিলাক ইমাৰ্জেন্সিবিলাক কিবাকে মানে জেনাৰেটৰ চলাই অলপ চলপ কৰি দিছে বা লেপটপেদি অলপ চলিছে কিন্তু ইটোইদি মানে সাফিসিয়েন্ট নহয় এতিয়া গৰমত আমিও থাকিব পৰা নাই কি কৰো ইফালে কারেন্ট নাই গোটে ডিপার্টমেন্ট বিলাকে তেনেকুৱা আছে ইয়াত যিখিনি ডিপার্টমেন্ট এতেতো বহুতটা ডিপার্টমেন্ট আছে না আপোনালোকে জানে গোটে মানে পুরা বিল্ডিংতে মানে কারেন্টটো নাইয়ে যোগাযোগ এতিয়া আমি কি কৰো আৰু উপায়টো নাই ইটো কাৰ গাফিলিতিৰ কাৰণে হৈছে আমি শুনামতে দিয়ে শুনিছো মানে পিডব্লিউডি চাইছিল বলে আগতে কিন্তু কিতিয়াৰ প্ৰায় কি হৈ আছে আমাকতো জনাও নাই কোনেও গমো নাপায় যেতিয়া কারেন্ট ডিসকানেক্ট হল তেতিয়াহে গম পালো মানে কথাটো কিয় মানে কানেকশনটো নহা হল এতিয়া কোনে কি কৰে এতিয়াতো আমি কি কম আৰু মানে ন এতিয়া চিফ মিনিষ্টাৰ সাৰে যদি এইটো নিউজটো চাই গম পায় তেখেতে যদি জানো আমি তেও ভালকে ইনিচিয়েটিভ ল'ব আৰু আমাৰ এই সমস্যাটো সোনকালে যাতে মানে সমাধান কৰি দিয়ে সেইটোৱে আৰু মানে এসপ্তাহমান হ'ল যেহেতু ইলেক্ট্রিসিটি নাই গরমও বহুত তো লাইটৰ পৰাই মোবাইল কম্পিউটাৰ চলোৱাৰ পৰা প্ৰিণ্টাৰ চলোৱাৰ পৰা বহুত প্ৰব্লেম হৈ আছে আমি যিকোনো প্ৰিণ্ট কৰিব লাগিলে আমি বাহিৰৰ পৰাই দোকানত গৈ প্ৰিণ্ট কৰিব লাগে এতিয়া লেপটপ যাৰ আছে ইয়াতে ঘৰত চাৰ্জ কৰি আনি অফিচত ইউজ কৰি আছে এই অকণমান টাইমৰ বাবেহে তো যিবোৰ কাম হ'ব লাগিছিলে সেইবোৰ কাম ভালকৈ হোৱা নাই তাৰ একমাত্ৰ কাৰণটো আমাৰ লাইটৰ প্ৰব্লেম হৈ আছে ডিষ্ট্ৰিক্ট চেণ্টাৰত সকলো ডিপাৰ্টমেণ্টৰে সেনেকৈ প্ৰব্লেমটো হৈ আছে সেইকাৰণে কামবোৰ ভালকৈ হোৱা নাই সেইখিনিয়ে ইয়াতে যিখিনি ফেনবিলাকো চলা নাই নাই একো চলা নাই কেনেকৈ আছে গৰমত সেনেকৈ আছোঁ আৰু আমি অকণমান টাইম বেছি গৰম হ'লে বাহিৰতে থাকোঁ অলপ সময় আহি আৰু এবাৰ ভিতৰত আহোঁ সেনেকৈ চলি আছোঁ আৰু কি কাৰণত বিদ্যুৎ নাই ইয়াতে সংযোগটো নোহোৱা হৈছে গম পোৱা মতে সেইটো বহুত দিনৰ পৰা বিল পে'মেণ্ট বাকী আছে বুলি শুনিছোঁ সেইকাৰণে সংযোগ বিচ্ছিন্ন হৈছে কানেকশ্যনটো কাটি দিয়া বুলি শুনিছোঁ যিমানটা ডিপাৰ্টমেণ্ট আছে প্ৰত্যেকতে এই অৱস্থা প্ৰত্যেকতে চেম
কোনো কাম কাজ কৰিব পৰা নাই পৰা নাই আমি এনেকৈ অলপ হ'লেও মেনেজ কৰি আছোঁ ঘৰৰ পৰাই লেপটপ চাৰ্জ দি আনি অলপ সময় কিন্তু প্ৰিণ্টবোৰ কৰিব পৰা নাই আমি বাহিৰত কৰি এনেকৈ দিব লগা হৈছে শেষ কারেন্টও নাই কি হবো না সোলার আছে সোলারও শেষ কারেন্টও শেষ বহুত দিন হল কারেন্টও তো বহুত দিন আসলে এতিয়া এনেই বহি থাকিব লগা হৈছে উপায়তো নাই আৰু ইমাৰ্জেঞ্চি কামবিলাক বাহিৰত পৰে কেতিয়াবা জেনেৰেটৰ চলে ক'ব লগা হ'ল এইটোৱে আৰু এই জেনেৰেটৰৰ খৰচবিলাক কোনে বহন কৰে সেইটোতো আমাৰ মোৰ যদি ইমাৰ্জেঞ্চি কাম থাকে মই তেল 1 লিটাৰ কিনি আনি কৰিব লাগিব সেইটোৱে আৰু যাৰ কাম আছে সি আনি পেলাই কৰিব এই বিষয়টো উৰ্ধতন কৰ্তৃপক্ষক জনোৱা হৈছে নে নাই জনোৱা হৈছে মানে আমিতো এইটোতো যোনী হেড কিবা ইয়াৰ বিল্ডিংটো যোনী চাইট আহোঁ কৰিব লাগে আমি গমেই পাইছে এই গৰমত কেনেকৈ আছে এতিয়া কেনেকৈ আছে চব ভিজি আছে আৰু ভিতৰত এতিয়া ভিজি আছে গাবলৈ যে আমাৰ বহুদিন ধৰি ডিষ্ট্ৰিক্ট চেণ্টাৰত কাৰেণ্টে নাই তাৰ কাৰণে আমি বাহিৰতে এনেকৈ কাম কৰিব লগা হৈছে ৰাইজৰ কামখিনি উপায়তো নাই কিমান দিন ধৰি কাৰেণ্ট নাই এসপ্তাহ ধৰি সম্পূৰ্ণৰূপে নাই আগতে আছিলে চলাৰত অকণমান চলি আছিলে তাৰপিছত 7 দিন আগৰ পৰা একেবাৰে টোটেলি বন্ধ হৈছে আমাৰ একেবাৰে অৱস্থা বেয়া হৈছে এইফালে আমাৰ চাৰ্টিফিকেটৰ চেপ্টাৰটো কাম কৰে যিহেতু সময়মতে চাৰ্টিফিকেটৰ মানুহবিলাকক দিব পৰা নাই তাৰ কাৰণে আমি কৰ্মচাৰীখিনি ভুগিব লগা হৈছে পাব্লিকে বাৰে বাৰে কৈছে কাৰেণ্ট নাই কিবা নাই অজুহাত কৰি থাকিলেতো নহ'ব আমি মানে গালি খাব লগা হৈছে গৰমত আপোনালোকে বাহিৰত বহিব কাগজখিনি লৈছোঁ কিন্তু কামখিনি কৰিব পৰা নাই আজিকালি চব অনলাইনৰে এতিয়া নেটৰ কামখিনি কৰিব পৰা নাই কাৰেণ্টৰ কাৰণে এনেকুৱা অৱস্থা হৈছে